এইবাৰৰ পৰা হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাত 50% লজিক এণ্ড ফিলচফিৰ কথা কৈছোঁ। লজিক এণ্ড ফিলচফি 50% মাল্টিপল চইচ কুৱেশ্যন পেপাৰৰ পৰীক্ষা হ'ব। মাল্টিপল চইচ মানে কি? মাল্টিপল চইচ হৈছে এটা কুৱেশ্যন থাকিব, 4টা অপশ্যন থাকিব, তাৰ ভিতৰত যিকোনো এটা সিলেক্ট কৰি মানে শুদ্ধ উত্তৰটো সিলেক্ট কৰিব লাগিব। তো এইখিনিৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যদি ভাল রেজাল্ট কৰিব বিচাৰে তেনেহ'লে তেওঁলোকৰ কাৰণে কি কৰণীয় হ'ব সেইটো এটা ডাঙৰ প্ৰশ্ন হৈছে। কিছুমানে এই মাল্টিপল চইচটো কেনেকৈ সলভ কৰিব বা ইয়াৰ কাৰণে কি পঢ়িব লাগিব সেইখিনি হয়তো ছাত্ৰ ছাত্ৰীসকলে হয়তো যিসকলে ক্লাছ 9-10ত পঢ়িছে তেওঁলোকে গম পাইছে। বজাৰত বহুত নোটছ ওলাব, বজাৰত বহুত তোমালোকৰ মডেল ওলাব, কিন্তু সেই মডেল বা নোটছবোৰত ভুল থকাৰ খুব সম্ভাৱনা থাকিব, কাৰণ সেই নোটছ বা মডেলবোৰ ব্যৱসায়িকভাৱে প্ৰস্তুত কৰা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণে মোৰ তৰফৰ পৰা মই এটা সাজেষ্ট কৰিব বিচাৰিছোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে 50 মাৰ্কছৰ 50 পাব বিচাৰে বা কমেও 40 পাব বিচাৰিছে তেওঁলোকে দুটা কাম কৰিব লাগিব। প্ৰথম কামটো হৈছে তেওঁলোকে এখন ভাল টেক্সটবুক এখন যদি পাৰে ব্লেক 2খন পঢ়িব লাগিব আৰু ক্লাছবোৰ ভালদৰে মনোযোগেৰে কৰিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে যদি বজাৰী নোটছ বা বজাৰী মডেল সলভ কৰি কেৱল পৰীক্ষা দিবলৈ যায় হয়তো কমন পৰিব, পাছ কৰিব পৰা ব্যৱস্থা হৈ যাব, কিন্তু ভাল মাৰ্কছ পোৱাৰ কিন্তু ব্যৱস্থা নহ'ব। ভাল মাৰ্কছ পাবলৈ হ'লে আমি দুটা কামেই কৰিব লাগিব। ভাল টেক্সটবুকখন ভালকৈ পঢ়িব লাগিব, বুজিব লাগিব আৰু ক্লাছবোৰ ভালদৰে কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে আৰু লজিক ফিলচফি ক্লাছবোৰ যদি চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। ধন্যবাদ।